বাকী সকলোৰো এটা উল্লেখনীয় এজন নেতা পেহুৰাম বড়ো স্বৰ্গবাসী হ'ল। তেখেতে শিক্ষা দীক্ষা সাংস্কৃতিক সকলো দিশতে এক অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰি আহিছিলে কেইবাবছৰ ধৰি, আৰু তামোলপুৰ অঞ্চলত সমন্বয় কৰাত তেখেতৰো এটা ডাঙৰ ভূমিকা আছে। তো আজি তেখেতে ৰাতিপুৱাৰ সময়ত স্বৰ্গবাসী হ'ল। আজিৰ পৰা 3 দিন আগত তেখেতক GMCHত ভৰ্তি কৰা হৈছিলে, আৰু সেই সময়ত ক'ভিড পজিটিভ আছে যদিও তেখেতৰ ক'ভিডত যিখিনি তেখেতে কষ্ট পাইছে, ইয়াতকৈ বেছিকৈ তেখেতৰ অইন ৰোগ আছিলে বুলি ডক্টৰসকলে আমাক জনাইছিলে। তথাপিতো তেখেতৰ স্বাস্থ্য ঠিকে আছিলে, কিন্তু হঠাৎ নিশাৰ ভাগত তেখেতৰ হাই প্ৰেছাৰটো বাঢ়ি পেলাই ষ্ট্ৰক হৈ গ'ল। ইয়াৰ পিছত 2 দিন ধৰি আমাৰ ডক্টৰসকলে যথেষ্ট কষ্ট কৰিলে, চেষ্টা কৰিলে, কিন্তু পিছত তেখেতক বচাব নোৱাৰিলে। তেখেতৰ স্বৰ্গীয় যি আত্মা, ইয়াৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ যি অৱদান, সেইটো তামোলপুৰত সদায় চিৰস্মৰণীয় হৈ থাকিব, আৰু তেখেতৰ অৱদানটো আমি সদায় মনত ৰাখিম। মই তামোলপুৰবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, আৰু ইয়াৰ লগতে BTC চৰকাৰৰ হৈও মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ লগতে যিসকল আজি COVID-19ৰ কাৰণে অকাল মৃত্যু হ'ব লগা হ'ল, অসমতে হওক বা ভাৰততে হওক বা বিশ্বতে হওক, যিখিনিয়ে COVID-19ৰ কাৰণে অকাল মৃত্যু হ'ব লগা হ'ল, তেখেতসকলৰ স্বৰ্গীয় আত্মাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু মই ৰাইজক আহ্বান কৰিছোঁ কি এতিয়া আমি সকলো সজাগ হ'ব লাগিব। সজাগতাই আমাৰ একমাত্ৰ আমাক বাচাই ৰখাৰ এটা পথ বুলি ক'ব লাগিব। তো সেইকাৰণে আমি চবে অলপ যিখিনি আজি ডক্টৰসকলে কৈছে কি আমাৰ ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, আমি অলপ চলপ বেমাৰ হ'লে তাৎক্ষণিকভাৱে হেল্থ ডিপাৰ্টমেণ্টৰ ওচৰত যাব লাগে বা ডক্টৰৰ ওচৰত যাব লাগে। এইবিলাক আমি চবে যাতে সজাগ হৈ থাকে, মই সেইটো আহ্বান কৰিছোঁ। আৰু পুনৰ মই আমাৰ পেহুৰাম বড়ো ডাঙৰীয়াৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ধন্যবাদ।